আছে মোর মনি জানা ভাজে ভাজে জানি কেমন বাঘনা তোর কুকুর মাজত আছে দেহ ভাজে ভাজে জানি কেমন বাঘনা বদলা করিলে বদলা দিরাতি তুমরে নিদিয়া মই হল পরিয়া তুরা পকড়া নাহি বিকাশরে করি মই কাম কিবা মই হল পরিয়া তুরা পকড়া নাহি বিকাশরে কাম কিবা খালি সাত লাটুমনি জিন্দাবাদ অলপ বহল কৰি দিয়ক আমাৰ একদম এই গানটো আমি ট্ৰেক কৰিব যাওঁ লাইভ গান অ'কে মই স্কেলটো ঠিক কৰি দিছোঁ কিয় কি সুধি লৈছোঁ দাদা আকৌ ভিডিঅ' দিব মোক এইটো বজাবই দিব এখন লাগে এইটো লাইভ হ'ব প্লেডিং এক্সখনত আকৌ মনিটৰ বহাই দিব এক্স মানুহবোৰ যাব লাগে এই মানুহবোৰ অকণমান চাইড দুখ টাউনীয়া ছোৱালী এইটো গান গাব নোৱাৰে ভিগুৱে কাকপথাৰত কিয় সদায় ভিগুৱে কয় লাটুদাই কয় যে ৰহি খাই কাজিয়া কৰি দিম আজি সঁচাকে কিমান ৰহি খাওঁ মই লৈ আনিছো ইয়াৰ পৰা কম্পিটিশ্যন হ'ব আধা লিটাৰ একদম পকা মিঠা একদম ক'ৰ পৰা আহিছেতো মাইথাঙৰ পৰা আহিছে ঠিক আছে আমাৰ মাইথাঙৰ পৰা আহিছে আধা লিটাৰ ৰহি এবটল লাটুদা এবটল আমাৰ মোৰ বন্ধু ভিগু প্ৰথমতে ভিগুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ঘৰলৈ আহিছে কাৰণ কেলৈ আমাৰ বন্ধুত্ব আজি 12 বছৰৰ বন্ধুত্ব আমি একেলগে আৰম্ভ কৰিছিলোঁ চিটি বাছত আমি ষ্ট্ৰাগল কৰি আজি এইটো পৰ্যায়ত খুব ভাল লাগে ভিগুক দেখা পালে আৰু লাটুদাক মই খুব সৰুমে পাইছোঁ গতিকে থেংকছ লট ফৰ কামিং টু মাই প্লেচ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ একেটা ফোনতে যে সকলো আহিম বুলি কৈছে হয় নাই প্ৰথম কথাটো হ'ল যে 12 বছৰীয়া বন্ধুত্ব যেতিয়া থাকে তেতিয়া ফোনটো নকৰিলে যদি মেছেজ আহে তেতিয়াও কিন্তু আহিব লাগিব হয় নে নহয় ৰাকেশ খুব পুৰণা বন্ধু আমি খুব পুৰণা বন্ধু হাত চাপ হ'ব লাগে বন্ধুত্বৰ কাৰণে হ'ব লাগে কিন্তু ৰহি বেছিকৈ খাব নালাগে জেঙাইছে আচ্ছা 12 বছৰ বন্ধুত্বৰ কি ৰহি হয় নেকি কি এটা দিছোঁ সকলোৱে হাত চাব লাগিব 1 2 3 আমি কাউণ্ট কৰিম তেতিয়া দুইটাই খোৱা আৰম্ভ কৰিম ঠিক আছে এটা লাটুদা এটা ভিগু হ্যাম্পার প্রাইস তো ঠিক আছে রেফারি মই ঠিক আছে না এই শুনো ওকে রব আর মই হবে না মাইটা একদম মিঠা টেনশন নাই আর নয় ওকে কি ওই তাহলে নব তা যাও মোরা বলে এটা কথা ৰহি খাই বেমাৰ হ'লে ডক্টৰৰ কিন্তু বেমাৰ হৈ যাব ৰাকেশে ফোন কৰিব নোৱাৰিব ৰাকেশৰ কাৰণে মই ডক্টৰ চ' আৰম্ভ কৰোঁ চবে মোৰ কম 1 2 3 লাটুদা হাৰিছে গ'ল আৰু আছে এইখিনি বাকী কৰি খাব কিছুমান কামত বৰ নাহা হয়তো
থকাখিনি এই খাব এইটো ৰাকেশে খাব আমাৰ পুনৰ কৈ আছো ফেচবুক লাইভ নকৰিব ফেচবুক লাইভৰ বিৰুদ্ধে কিবা এটা গোচৰ দিয়া গৈছে কোনো কৰিব নোৱাৰিব অনুষ্ঠান ছ'চিয়েল মিডিয়াত যদি কোনোবাই দিয়ে সেই একাউণ্টটোৰ বিৰুদ্ধে গোচৰ দিয়া হয় টিকটক কৰিব নোৱাৰিব একোৱে কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়াত গ'লে সেই একাউণ্টটোৰ বিৰুদ্ধে আমি গোচৰ দিম তাৰ কাৰণে সেই একাউণ্টত যিজনৰ নামত একাউণ্টটো থাকে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব বহু গোচৰ দিয়ে মাইক্ৰফোন এটা লাগে মাইক্ৰফোন লাজদাৰ হেল্ল' 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 আপোনালোকৰ আঁতৰি দিয়ক সকলোকে এটা বিনম্ৰ অনুৰোধ আঁতৰি দিয়ক কাৰণ আছে আৰু আপোনালোকৰ এই কাকপথৰা গোটেই অনুষ্ঠানটো গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখি থাকিব যদি ডিচিংকত কিবা হ'লে মানে তেতিয়াহ'লে বেয়া লাগিব অলপ পিছলৈ যাম কেমেৰা পাৰ্চনৰ দিগদাৰ হৈছে কেমেৰা কৰিব দিগদাৰ হৈছে গতিকে আমাক সহযোগ কৰক আপোনালোকে অকণমান পিছলৈ দিয়ক অকণমান পিছলৈ দিয়ক অকণমান পিছলৈ দিয়ক অনুষ্ঠানটো সফল হোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰক অকণমান পিছলৈ দিয়ক অকণমান পিছলৈ দিয়ক লাটুকা ভিডিঅ' আছে অলপ টাইম আপোনালোকে পিছত চেল্ফি মাৰিব এটা বিচাৰি দিয়ক অনুষ্ঠানটো আপোনালোকে আমি চেল্ফিৰ কাৰণে বিশেষভাৱে টাইম দিম আপোনালোকক